हेलो फ्रेंड्स आमी সকলোৱে জানো যে টি গাৰ্ডেন সমূহত এখন হস্পিটেল থাকে এই হস্পিটেল সমূহত আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তেনেহলে আপোনালোকে কি কি চাকৰি কৰিব পাৰিব তাত আৰু এই চাকৰিসমূহ কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশন কিমান লাগিব এই গোটেইখিনি ইনফৰমেশন আজি এই ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছো গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই দিয়ক আপোনালোকে গোটেইখিনি ইনফৰমেশন আজি এই ভিডিঅ'টোতে পাই যাব তেন্তে আহক আৰু দেৰি নকৰি আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰো যদিহে আপোনালোকে টি গাৰ্ডেন সমূহত থকা হস্পিটেল সমূহত জব কৰিব বিচাৰে তেনেহলে আপোনালোকে তিনটা পদত আপোনালোকে চাকৰি কৰিব পাৰে নাম্বাৰ 1 কম্পাউণ্ডাৰ নাম্বাৰ 2 নাৰ্ছ এইটো পোষ্ট ছোৱালী সকলৰ বাবে নাৰ্ছ আৰু নাম্বাৰ 3 ড্ৰেছাৰ যোনটো ডক্টৰ সহায়ক হিচাপে থাকে এই পোষ্টটো এই তিনিটা পোষ্টত আপোনালোকে টি গাৰ্ডেন সমূহত থকা হস্পিটেল সমূহত আপোনালোকে এপ্লাই কৰিব পাৰে বা জব কৰিব পাৰে তো এই জব গিটা যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকৰ নৰমাল যোনটো কোৱালিফিকেশন এডুকেশন কোৱালিফিকেশন লাগিবই প্লাস এক্সট্ৰা কিছুমান কোৱালিফিকেশন লাগে তো এতিয়া আমি এটা কৈ জানি লওঁ যে যদিহে আমি কম্পাউণ্ডাৰ পদটোৰ বাবে চাকৰি এপ্লাই কৰিব বিচাৰো তেনেহলে আমাৰ কোৱালিফিকেশন কেনেকুৱা হ'ব লাগিব যদিহে আমি কম্পাউণ্ডাৰ পোষ্টটোৰ বাবে এপ্লাই কৰিব বিচাৰো তেনেহলে আমাৰ কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হলেও হ'ব কিন্তু এক্সট্ৰা কোৱালিফিকেশনটো ডি ফাৰ্মা কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহে আমি এই কম্পাউণ্ডাৰ পদটোৰ বাবে এপ্লাই কৰিব পাৰিম আৰু সেকেন্ডলি যোনটো নাৰ্ছ পোষ্ট খালি হয় বা নাৰ্ছ পোষ্টত যদিহে আপোনালোকে জব কৰিব বিচাৰে তেনেহলে আপোনালোকৰ কোৱালিফিকেশন কেনেকুৱা হ'ব লাগিব যদিহে আপোনালোকে নাৰ্ছৰ পোষ্টটোৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰা হলেও হ'ব আৰু লগতে আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশন যোনটো জিএনএম কোৰ্স থাকে সেই জিএনএম কোৰ্সটো কমপ্লিট কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে এই নাৰ্ছৰ পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব বা নাৰ্ছৰ পোষ্টটোত আপোনালোকে চাকৰি কৰিব পাৰিব আৰু যোনটো 3 নম্বৰ পদ হৈছে মেডিকেল ডিপাৰ্টমেন্টৰ ডক্টৰ হেল্পাৰ যোনজন ড্ৰেছাৰ বুলি কয় সেই পদটোৰ বাবে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা জব কৰিব বিচাৰে তেনেহলে আপোনালোকৰ কোৱালিফিকেশনটো মেট্ৰিক পাস কৰা হলেও হ'ব প্লাস আপোনালোকৰ কিন্তু এটা এক্সট্ৰা কোৱালিফিকেশন লাগিব যোনটোৰ নাম হৈছে CMD ফুল ফৰ্মটো হৈছে আপোনাৰ সাৰ্টিফিকেট অফ মেডিকেল ড্ৰেছাৰ সাৰ্টিফিকেট অফ মেডিকেল ড্ৰেছাৰ এই কোৰ্সটো কৰিব লাগিব আৰু লগতে মেট্ৰিক পাস কৰিব লাগিব তেতিয়াহে আপোনালোকে এই ড্ৰেছাৰ পদটোৰ বাবে এপ্লাই কৰিব পাৰিব বা ড্ৰেছাৰ পদটোত আপোনালোকে চাকৰি কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল এই তিনিটা পদ মেডিকেল ডিপাৰ্টমেন্টত খালি হয় বা আপোনালোকে জব বিচাৰিব পাৰিব এই তিনিটা পদৰ বাবে টি গাৰ্ডেনত থকা মেডিকেল সমূহৰ বাবে তো বন্ধু বান্ধৱীসকল আপোনালোকে জানিব পাৰিলে যে মেডিকেল ডিপাৰ্টমেন্টত যোনটো টি গাৰ্ডেনত মেডিকেল থাকে সেই মেডিকেল সমূহত মানে হস্পিটেল সমূহত কি পদ খালি হয় বা কি পদৰ বাবে আপোনালোকে চাকৰি বিচাৰিব পাৰিব আৰু এই পদসমূহত যদি আপোনালোকে চাকৰি বিচাৰে তেনেহলে আপোনালোকে কেনেকুৱা ধৰণৰ কোৱালিফিকেশন হ'ব লাগিব আৰু এক্সট্ৰা কোৱালিফিকেশন কেনেকুৱা হ'ব লাগিব মানে কি কোৱালিফিকেশন আপোনালোকে গোটাব লাগিব নিশ্চয় এই ভিডিঅটো চাই আপোনালোকে জানিব পাৰিলে তো এই ইনফৰমেশন খিনি পাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে তেনেহলে এটা লাইক মাৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুন কৰি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ পাই থাকিব তো ঠিক আছে আকৌ এটা নতুন ভিডিঅত লগ পাম আকৌ এটা নতুন ভিডিঅত লগ পোৱালৈকে আপোনালোকে যদি এই ভিডিঅটোত কিবা আৰু জানিবলগীয়া থাকি গল এই টপিকটোৰ বিষয়ে তেনেহলে আপোনালোকে কমেন্ট কৰি সুধিব পাৰে ঠিক আছে থ্যাংক ইউ